Hello, my dear students. আজি আমি আলোচনা কৰিম জীৱবিজ্ঞানৰ দ্বাদশ শ্ৰেণীৰ জীৱবিজ্ঞানৰ 3 নম্বৰ চেপ্টাৰৰ এইটো 2 নম্বৰ ক্লাছ হ'ব। আগতে এটা ক্লাছ দিছো এই বায়োলজি চেপ্টাৰৰ আৰু আজি আমি আলোচনা কৰিম মোষ্ট ইম্পৰ্টেন্ট কোৱেশ্চন বিলাক। গতিকে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম কোৱেশ্চন, শুক্ৰকোষৰ চলন ক্ষমতাৰ বিষয়ে চমুকৈ বৰ্ণনা কৰা। বা কোৱেশ্চনটো এনেকৈ দিব পাৰে, সক্ৰিয় জীৱদ্ৰব্য কেনেকৈ গঠিত হয়? সক্ৰিয় জীৱদ্ৰব্যৰ এটা কাৰ্য লিখা। এই কোৱেশ্চনটো তোমাৰ হায়াৰ ছেকেণ্ডাৰী 2016 আহিছিল আৰু 2017 আহিছিল। গতিকে কোৱেশ্চনটো মোষ্ট ইম্পৰ্টেণ্ট হয়। ঠিক আমি এনচাৰলৈ আহোঁ। পানী বা দেহৰক যিকোনো এটা তৰল মাধ্যমত শুক্ৰকোষবোৰে সিহঁতৰ নেজ কোবাই আপেক্ষিকভাৱে তীব্ৰ গতিৰে আগবাঢ়ি যাব পাৰে। মাত্ৰ এবাৰ সংগমৰ সময়ত পুৰুষে প্ৰায় 20 পৰা 40 কোটি শুক্ৰাণু নিক্ষেপণ কৰে। শুক্ৰধনী নলিকা এৰি দিয়া শুক্ৰাণুবোৰ পুংজনন নলীৰে পৰিবাহিত হয়। শুক্ৰাণুবোৰৰ পূৰ্ণতা প্ৰাপ্তি আৰু গতিশীলতাৰ বাবে এপিডিডাইমিছ শুক্ৰবাহক শুক্ৰস্থলী আৰু প্ৰজেষ্ট গ্ৰন্থিৰ পৰা খৰিত অহা পদাৰ্থবোৰৰ আৱশ্যক হয়। শুক্ৰাণুৰ সৈতে সক্ৰিয় জৈৱ দ্ৰব্য লগ হৈ গঠন কৰা মিশ্ৰণকে বীজ বোলে। সক্ৰিয় জীৱদ্ৰব্য শুক্ৰাণুৰ চলনত সহায় কৰে। পুৰুষৰ অতিৰিক্ত পুংজন গ্ৰন্থিবোৰক ক্ষৰণ কৰা গাৰকীয় ৰসবিধেই হ'ল সক্ৰিয় জীৱদ্ৰব্য। এই ৰসত ফ্ৰুক্টোজ, প্ৰষ্টাগ্লেণ্ডিনছ হৰম'ন ঘনীভূত প্ৰ'টিন থাকে। সক্ৰিয় জীৱদ্ৰব্যৰ কাৰ্য। নম্বৰ, ইয়াত থকা ফ্ৰুক্টোজে শুক্ৰাণুক শক্তি যোগায়। বি, প্ৰষ্টাগ্লেণ্ডিনছ হৰম'নে জ্বৰ আৰু বেৰৰ সংকোচনশীলতাৰ বাবে উদ্দীপনা যোগায়। সংকোচনশীলতাই শুক্ৰাণুবোৰক ডিম্ববাহী নলীলৈ আগবাঢ়ি গৈ থকাত সহায় কৰে। চি, ঘনীভূত প্ৰ'টিনে নিক্ষেপণৰ পিছত বীৰ্যৰস গোট মৰাত সহায় কৰে। সক্ৰিয় জীৱদ্ৰব্যৰ ক্ষাৰকীয় গুণে মূত্ৰনলী আৰু স্ত্ৰী জননলিকাৰ আম্লিক পৰিৱেশক প্ৰশমিত কৰি ৰাখি শুক্ৰাণুবোৰক প্ৰতিৰক্ষা দিয়ে। নেক্সট কুৱেশ্যন আমি আলোচনা কৰিম, মানুহৰ ডিম্বাণুৰ গঠন চমুকৈ বৰ্ণনা কৰা। উত্তৰটো হ'ব, মানুহ শিশু প্ৰসৱী প্ৰাণী হোৱাৰ কাৰণে সিহঁতৰ ডিম্বকোষত কুহৰ নাথাকে। এনে ডিম্বক অকুহমীয়া ডিম্ব বোলে। সাধাৰণ কোষৰ দৰে মানুহৰ ডিম্বকোষতো এখন কোষাৱৰণ, চাইটোপ্লাজম আৰু এটা কোষকেন্দ্ৰ থাকে। ডিম্বৰ চাইটোপ্লাজমখিনি বহিঃপ্লাজম আৰু অন্তঃপ্লাজম অংশত বিভক্ত। ডিম্বৰ চাইটোপ্লাজমৰ চাৰিওফালে এখন আৱৰণ থাকে। ইয়াক ডিম্ব আৱৰণ বোলে। ডিম্ব আৱৰণৰ উপৰিও ডিম্বৰ চাৰিওফালে আন 3খন আৱৰণ থাকে। এই 3টা আৱৰণ হ'ল, 1 নম্বৰ কুহম আৱৰণ। এইখন ডিম্বকোষটোৱে ক্ষৰণ কৰা আৰু পাতল আৱৰণ। ই ডিম্বৰ প্ৰাথমিক আৱৰণ। 2 নম্বৰত আছে জনা পেলোচিডা। কুহম আৱৰণিৰ চাৰিওফালে ডিম্বাশয় ফলিকলবোৰৰ পৰা এই আৱৰণ গঠিত হয়। এই আৱৰণখন ডাঠ, স্বচ্ছ আৰু কোষবিহীন। ই ডিম্বৰ গৌণ আৱৰণ। কুহম আৱৰণি আৰু জনা পেলোচিডাৰ মধ্যৱৰ্তী স্থানক পৰিকুহমীয়া স্থান বোলে। 3 নম্বৰত আছে কৰোনা ৰেডিয়েটা। এইখন ডিম্বৰ একেবাৰে বাহিৰৰ আৱৰণ। এই ফলিকল কোষেৰে গঠিত ডাঠ আৱৰণ। নেক্সট কুৱেশ্যন, নিষেচন কি? ই কি প্ৰকাৰ? কি মানুহৰ নিষেচন প্ৰক্ৰিয়া চমুকৈ বৰ্ণনা কৰা। উত্তৰটো হ'ব, নিষেচন এক জটিল প্ৰক্ৰিয়া। এই প্ৰক্ৰিয়াত পুংজননকোষ বা শুক্ৰাণু আৰু স্ত্ৰীজননকোষ বা ডিম্বাণু মিলন ঘটি যৌনকোষ
সৃষ্টি হয়। নিকেশন প্ৰক্ৰিয়া নিকেশনৰ বহুতো ভৌতিক ৰাসায়নিক গঠনৰ সমন্বয়ত সম্পন্ন হয়। নিকেশনৰ ফলতেই প্ৰাণীৰ বৰ্ণৰ সৃষ্টি হয়। নিকেশনৰ প্ৰভাৱ প্ৰাণী জগতত দুই প্ৰকাৰ নিকেশন হোৱা দেখা যায়, যেনে নম্বৰত আছে বাহ্যিক নিকেশন। কিছুমান প্ৰাণী যেনে মৎস্য, উভচৰ, অধিকাংশ জলচৰ মেৰুদণ্ডী প্ৰাণীৰ ক্ষেত্ৰত শুক্ৰাণু আৰু ডিম্বাণুৰ মিলন অৰ্থাৎ নিকেশন স্থিত বাহিৰত পানীত সংঘটিত হয়। এনেধৰণৰ নিকেশনক বাহ্যিক নিকেশন বোলে। দুই নম্বৰত আছে অন্তঃনিকেশন। সৰীসৃপ, পক্ষী, স্তন্যপায়ী প্ৰাণীবোৰ ক্ষেত্ৰত শুক্ৰাণু আৰু ডিম্বাণুৰ মিলন স্থিৰদেহৰ ভিতৰত সংঘটিত হয়। এনেধৰণৰ নিকেশনক অন্তঃনিকেশন বোলে। নিকেশন প্ৰক্ৰিয়া নিকেশন এক জটিল প্ৰক্ৰিয়া। ইয়াক কেইবাটাও পৰ্যায়ত বিভক্ত কৰিব পাৰি, যেনে 1 নম্বৰ শুক্ৰাণু আৰু ডিম্বাণু পৰস্পৰ কাষ চাপা। 2 নম্বৰ জনন কোষ দুটাৰ সংযোগ স্থাপন। 3 নম্বৰ ক্ৰমোজোমৰ বিক্ৰিয়া আৰু অনুপ্ৰৱেশ। 4 নম্বৰ ডিম্বাণুৰ সক্ৰিয়তা অৰ্জন। 5 নম্বৰ কোষকেন্দ্ৰৰ সঞ্চালন আৰু এম্ফিমিক্সিছ। নেক্সট প্ৰশ্ন, নিকেশনৰ প্ৰভাৱ আৰু তাৎপৰ্য আলোচনা কৰা। ইয়াৰ উত্তৰটো হ'ব নিকেশনৰ প্ৰভাৱ। নিকেশনৰ পিছত ডিম্বাণুৰ অভ্যন্তৰত তলত দিয়া পৰিৱৰ্তনসমূহ পৰিলক্ষিত হয়। 1 নম্বৰ ডিম্বৰ প্লাজমা আৱৰণৰ ভেদ্যতা পানী, ফছফেট আদি অনুৰূপভাৱে বৃদ্ধি পায়। প্লাজমা আৱৰণে এডিনাইল চাইক্লেজ উৎসেক নিঃসৃত কৰি ডিম্বৰ বিপাক ক্ৰিয়া বঢ়াই দিয়ে। 2 নম্বৰ নিষিক্ত ডিম্বৰ ভিতৰত ছডিয়াম, পটাছিয়াম, কেলছিয়াম আদি আয়নৰ গাঢ়তা পৰিৱৰ্তন হয়। 3 নম্বৰত আছে নিষিক্ত ডিম্বত শ্বসনৰ অনুপাতিক হাৰ বৃদ্ধি হয়। অধিক অক্সিজেন আৰু অধিক খাদ্যদ্ৰব্য জাৰণ ঘটাই অধিক শক্তি উৎপন্ন কৰে। 4 নম্বৰত আছে প্ৰটিন সংশ্লেষণৰ হাৰ বৃদ্ধি হয়। 5 নম্বৰত আছে ডিম্ব সক্ৰিয় হৈ উঠে আৰু বিদলনৰ বাবে সাজু হয়। নিকেশনৰ তাৎপৰ্য 1 নম্বৰ পুৰুষ আৰু স্ত্ৰী এগুণ ক্ৰমোজোম আয়নযুক্ত প্ৰকোষকেন্দ্ৰৰ মিলন হৈ দ্বিগুণ ক্ৰমোজোম ট্ৰাইচাইনযুক্ত যোজন কোষ কেন্দ্ৰৰ সৃষ্টি হয়। 2 নম্বৰ নিকেশনৰ ফলত শুক্ৰাণুৰ পৰা অহা চেণ্ট্ৰিয়লটোৱে যোজন কোষটোক বিদলনৰ বাবে উত্তেজিত কৰে। 3 নম্বৰ নিকেশনে প্ৰজাতিত জিনগত প্ৰকাৰত আৱৰ্তন কৰে। 4 নম্বৰ নিকেশনৰ লগে লগে সৃষ্টি হোৱা নিকেশন আৱৰণে প্ৰাণীৰ পলিস্পাৰ্মি ৰোধ কৰে। নেক্সট কুৱেশ্যন, বিদলন বা ভাজন কি? বিদলনৰ তাৎপৰ্য আৰু বৈশিষ্ট্য আলোচনা কৰা। উত্তৰ, শুক্ৰাণু ডিম্বাণুৰ মিলনৰ ফলত যোজন কোষৰ সৃষ্টি হয়। এই যোজন কোষটোক দ্ৰুত এটাৰ পিছত এটাকৈ মাইটোচাইছিছ প্ৰক্ৰিয়াৰ দ্বাৰা বিভাজিত হৈ অসংখ্য অপত্য কোষ তৈয়াৰ কৰে। যি পদ্ধতিত নিষিক্ত ডিম্বাণুটো বিভাজিত হৈ অপত্য কোষ উৎপন্ন কৰে তাকে বিদলন বোলে। বিদলনৰ ফলত সৃষ্টি হোৱা কোষবোৰক ব্লাষ্টমিয়াৰ বোলে। বিদলনৰ ফলত ব্লাষ্টমিয়াৰবোৰ থোপ এটাৰ আকৃতি লয়। ইয়াক মৰুলা বোলে। মৰুলা অৱশেষত ব্লাষ্টুলা ৰূপ লয়। ই একতৰফীয়া ব্লাষ্টডৰ্মেৰে আবৃত আৰু ভিতৰত এটা কেন্দ্ৰীয় গহ্বৰ থাকে, যাক ব্লাষ্টোচিল বোলে। বিদলনৰ তাৎপৰ্য বিদলনৰ তাৎপৰ্য 1 নম্বৰ ভ্ৰূণৰ ক্ৰমবৰ্ধনৰ বাবে বিদলন অতি গুৰুত্বপূৰ্ণ। এই সময়ত মাইটোচিছ কোষ বিভাজনৰ জৰিয়তে এককোষী যোজন কোষটো বহুকোষী মৰুলা আৰু ব্লাষ্টুলাৰ ৰূপান্তৰিত হয়। 2 নম্বৰ বিদলনৰ ফলত সৃষ্টি হোৱা ব্লাষ্টুলাই পৰৱৰ্তী গ্ৰেষ্টুলেশ্যন প্ৰক্ৰিয়াত কোষৰ স্থানান্তৰত সহায় কৰে।
3 নম্বৰ ব্লাষ্টলা অৱস্থাত ব্ৰণৰ ভৱিষ্যত অংগ সৃষ্টি কৰি অংগ চিনাক্ত কৰিব পাৰি। বিদলনৰ বৈশিষ্ট্য 1 নম্বৰত আছে বিদলন প্ৰক্ৰিয়াত হোৱা সকলোবোৰ কোষ বিভাজন মাইটোসিছ প্ৰকৃতিৰ। 2 নম্বৰত আছে কোষবোৰৰ বিভাজন অতি দ্ৰুত হোৱাৰ বাবে এইবোৰৰ বৃদ্ধি হ'ব নোৱাৰে, ফলত অপত্য ব্লাষ্টমিয়াবোৰৰ আকৃতি ক্ৰমান্বয়ে সৰু হৈ গৈ থাকে। 3 নম্বৰ বিদলনৰ সময়ত কোষকেন্দ্ৰ সাইটোপ্লাজমৰ অনুপাত পৰিৱৰ্তন হয়। কোষকেন্দ্ৰৰ DNA সংশ্লেষণ বৃদ্ধি পায়, আনহাতে সাইটোপ্লাজমৰ কোনো বৃদ্ধি নহয়। আজিৰ ভিডিঅ'টো এইখিনি। যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক দিবা, সাবস্ক্ৰাইব কৰি দিবা আৰু তোমাক বন্ধুসকলে শ্বেয়াৰ কৰিবা। আৰু যদি এনেকুৱা ধৰণৰ লং কুৱেশ্যন তোমালোকৰ লাগে তেতিয়াহ'লে কমেণ্টত জনাবা। থেংক ইউ।